ও রুবিন, কি খবর তোমার? খবর মই ভালে রাখছি, তোমার কি খবর? মোৰো খবৰ ভাল। আহা আমি দুজন মিলি আজি আমাৰ শৰীৰৰ কেইটামান অংগৰ বিষয়ে জানিম। কি বিষয়ে? মই তোমাক প্ৰশ্ন কৰিম, তুমি প্ৰশ্নগিলাৰ উত্তৰ দি যাবা। ঠিক আছে দিয়া, তুমি প্ৰশ্নগিলা কৰা, মই এনচাৰগিলা দিয়াৰ চেষ্টা কৰিম দিয়া। তুমি কোৱাচোন যে আমাৰ শৰীৰত কিমানটা ছিদ্ৰ আছে? মই জানা মতে 2 লাখতকৈ বেছি ছিদ্ৰ আছে আমাৰ শৰীৰত। শুদ্ধ হৈছে দিয়া। চোন যে মানুহৰ কাণত কেইটা অংগ থাকে? 3টা। লোহিত ৰক্তকণিকাৰ অভাৱ হ'লে মানুহৰ কি ৰোগ হয়? এনিমিয়া হয়। তুমি কোৱাচোন, তোমাক মই এটা প্ৰশ্ন কৰিম। কোৱাচোন কি প্ৰশ্ন? মানুহৰ বুকুৰ সঁচাটোত কিমানযোৰ হাড় থাকে? 12 যোৰ হাড় থাকে। আৰু এটা কোৱাচোন, যে মানুহৰ জ্ঞান কেন্দ্ৰ ক'ত থাকে? মগজুত। তুমি কোৱাচোন যে লোহিত ৰক্তকণিকা আয়ুত কিমান দিন? 120 দিন। যে মানুহৰ গলত কিমানটা নালী থাকে? 2টা।